আকবৰ সমষ্টিৰ পঞ্চায়ত সদস্যসকলৰ অবাধ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ আগমন্দিয়া যাদৱপুৰ গাঁও পঞ্চায়তত চলি আছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। স্থানীয় ৰাইজে পঞ্চায়তটোৰ ৭ নং ৱাৰ্ডৰ সদস্য আটোৱাৰ ৰহমানৰ বিৰুদ্ধে উৎকোচ গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এইজনা পঞ্চায়ত সদস্য আটোৱাৰ ৰহমানে বিভিন্ন হিতাধিকাৰীৰ পৰা ঘৰ দিয়াৰ বাবদ, শৌচাগাৰ দিয়াৰ বাবদ বা অন্যান্য বিভিন্ন কাৰণত প্ৰত্যক্ষভাৱে উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে সদস্যজনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে স্থানীয় ৰাইজে। অভিযুক্ত পঞ্চায়ত সদস্যজনে বিধায়ক চেয়াৰমান আলী আহমেদৰ ঘনিষ্ঠ বুলি পৰিচয় দি নিজে যি ইচ্ছা তাকে কৰিব বুলি জাহিৰ কৰি আহিছে। এনে ক্ষেত্ৰত বিধায়ক ডাঙৰীয়াই পঞ্চায়ত সদস্যৰ ওপৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। স্থানীয় ৰাইজে সভা আৰু মাইল মিটিং পাতি অভিযুক্ত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে আৰু তেওঁক গৌৰৱধনীয় দিয়ে। মন্দিয়াৰ পৰা ওছমান গনিৰ ৰিপৰ্ট, নিৰপেক্ষ বাতৰি।